নমস্কাৰ ডক্টৰ APJ আব্দুল কালামৰ টাৰ্নিং পইণ্ট প্ৰত্যাহ্বানেৰে ভৰা এক যাত্ৰা উইন্স অফ ফায়াৰ অনুষংগ কাহিনীৰে অনুবাদ সুৰেশ শৰ্মা আজিৰ দ্বিতীয় খণ্ডটি হৈছে আন্না বিশ্ববিদ্যালয়ত মোৰ নৱমটো পাঠদান হালধীয়া চৰাই এজনীয়ে গীত জুৰিছে আৰু পাতভ্ৰমণলৈ অহা APJ আব্দুল কালামৰ মন আনন্দৰে উপচি উঠিছে ৰাষ্ট্ৰপতি ভৱন এৰাৰ পিছত বৰ্তমান তেওঁ নিবাস ৰাজাজী মাৰ্গত তেওঁ শুনিছিল যে এসময়ত নতুন দিল্লীৰ নিৰ্মাতা স্থপতিবিদে এডুইন লুটিয়েনে এই ঘৰটোতে বাস কৰিছিল 2001 চনৰ ডিচেম্বৰৰ পৰা তেওঁ আন্না বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে আৰু 2002 চনৰ 10 জুনত ৰাতিপুৱা আন যিকোনো দিনৰ নিচিনা সুন্দৰ আছিল কৃতপক্ষৰ অনুমোদিত হিচাপ মতে তেওঁ শ্ৰেণীৰ ছাত্ৰ সংখ্যা আছিল 60 জন কিন্তু তেওঁৰ প্ৰতিটো পাঠদানৰ সময়ত শ্ৰেণীটোত 350 জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে ভিৰ কৰেহি অতিৰিক্ত ছাত্ৰৰ সংখ্যা কোনো পদ্ধতিৰে কমাব নোৱাৰিছিল তেওঁৰ উদ্দেশ্য আছিল যুৱ প্ৰজন্মৰ মনৰ আশা আকাংক্ষাৰ উমান লোৱা আৰু তেওঁৰ নৱম পাঠটো আছিল ভিজন টু মিছন স্বপ্নৰ পৰা লক্ষ্যৰ অভিমুখে পাঠদানৰ শেষত তেওঁক অজস্ৰ প্ৰশ্নৰ উত্তৰ দিবলগীয়া হৈছিল তাৰ ফলত এঘণ্টা ঠাইত 2 ঘণ্টা বহাব লগা হৈছিল আৰু ঘৰলৈ আহি থাকোঁতে আন্না বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ কলানিধি ডাঙৰীয়াই মোৰ লগত লগ লাগিছিলহি তেখেতক এৰি আহি ঘৰ পাওঁতে তেওঁৰ ফোন বাজি উঠে আৰু উঠোৱাৰ লগে লগে ক'লে ছাৰ আপোনাৰ লগত প্ৰধানমন্ত্ৰীয়ে কথা পাতিব বিচাৰে আৰু তেনেতে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ফোন আহিল আৰু তেওঁ ক'লে যে এটা সৰ্বসন্মত সিদ্ধান্ত লোৱা হ'ল যে দেশে আপোনাক ৰাষ্ট্ৰপতি হিচাপে বিচাৰিছে আজি ৰাতি এই কথা ঘোষণা কৰিব লাগিব মই বিচাৰোঁ আপুনি কেৱল হ'ব বুলিয়ে ক'ব বাজপেয়ীজী ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ নেতৃত্ব বহন কৰি আছে ভৱিষ্যতে বহু প্ৰতিচ্ছবি মনলৈ আহিব ধৰিল সদায় ছাত্ৰ-ছাত্ৰী শিক্ষকৰ পৰিবিষ্ট হৈ থকা আন এটা আকৌ ৰাষ্ট্ৰৰ স্বপ্নলৈ মই সংসদত ভাষণ দি আছোঁ মাত্ৰ 2 ঘণ্টা বিচাৰিল কাৰণ অধ্যাপনাৰ বৃত্তিকো তেওঁ খুব ভাল পাইছিল কিন্তু 2020 চনৰ যি স্বপ্ন সেই স্বপ্নক ৰাষ্ট্ৰসংঘলৈ লৈ যোৱা এটা সুন্দৰ সুবিধা হাতত আহিছে আৰু তেওঁ ক'লে বাজপেয়ীজী এইটো এটা সৰ্ববৃহৎ মিছন খবৰটোৰ লগে লগেই প্ৰচাৰ হ'ল প্ৰচাৰ মাধ্যমসমূহে নানা প্ৰশ্ন অৱতাৰণা কৰিলে এজন অৰাজনৈতিক ব্যক্তি সিও আকৌ বিজ্ঞানী কেনেকৈ দেশখনৰ ৰাষ্ট্ৰপতি হ'ব সাংবাদিকসকলে তেওঁক বিভিন্ন ধৰণে প্ৰশ্ন সুধিল যেনে গুজৰাট কাণ্ড অযোধ্যা কাণ্ড সদায় সংবাদ শীৰ্ষত ৰাম জন্মভূমি বাবৰি মছজিদ প্ৰসংগ এনেধৰণৰ আৰু অযোধ্যা সম্পৰ্কে তেওঁ ক'লে যে প্ৰথমে আৱশ্যক শিক্ষা অৰ্থনৈতিক উন্নয়ন মানুহৰ প্ৰতি আদৰ সন্মান ৰাষ্ট্ৰীয় মান মৰ্যাদা আৰু সৰলতা বজাই ৰখা সংকল্প কৰিল তেওঁ আৰু 18 জুনত বহু ভোটৰ ব্যৱধানত ডক্টৰ APJ আব্দুল কালামে ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত ঘোষণা কৰা হ'ল এয়াই আছিল টাৰ্নিং পইণ্টৰ দ্বিতীয় খণ্ড মোৰ দেশৰ চিধা চাধা সৰল চিতীয়া লোকসকলৰ জ্ঞান বোধ আৰু সাধুতা দেখি মোৰ মনত এই বিশ্বাসেই জন্মিছে যে এদিন এই দেশে সমগ্ৰ বিশ্বক শান্তি সমৃদ্ধিৰে পিনে আগুৱাই নিব এয়াই আছিল আজিৰ দ্বিতীয় খণ্ডটি